Good morning dear students. আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে বিজ্ঞান বিষয়ৰ 1 নং অধ্যায়ৰ খাদ্য আমি ক'ৰ পৰা পাম। আমি আগৰ ক্লাছত এই পাঠটিৰ বিভিন্ন বিষয়বস্তুৰ ওপৰত আলোচনা কৰি আহিছোঁ। আমি আলোচনা কৰা বিষয়বস্তু কেইটা হ'ল খাদ্যৰ ভিন্নতা, খাদ্য সামগ্ৰী আৰু ইয়াৰ উৎসসমূহ, খাদ্য হিচাপে উদ্ভিদৰ অংশ আৰু প্ৰাণীৰ পৰা উৎপাদিত বস্তু। ঠিক তেনেকৈ আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে প্ৰাণীবোৰে বাৰু কি খায়। মোক কোৱাচোন, তোমালোকৰ ঘৰত কুকুৰ, মেকুৰী, গৰু, ছাগলী, মহ আছেনে বাৰু? যদি আছে, এই প্ৰাণীবোৰেনো কি খায় নিশ্চয় জানা। মানুহেই হওক বা অন্য জীৱ-জন্তুবোৰেই হওক, সেই জীৱ-জন্তুবোৰেনো বাৰু কি খায় সেই খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাণীবোৰক 3টা ভাগত ভাগ কৰা হৈছে। খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাণীবোৰক শ্ৰেণীভুক্ত কৰা ভাগকেইটা হৈছে তৃণভোজী প্ৰাণী, মাংসভোজী প্ৰাণী আৰু সৰ্বভোজী প্ৰাণী। আৰু এই নামকেইটাতেই কাক বুলিতো লুকাই আছে। তৃণভোজী প্ৰাণী, যিবোৰ প্ৰাণীয়ে অকল উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে তাকে তৃণভোজী প্ৰাণী বুলি কোৱা হয়। কেইটামান উদাহৰণ ক'ব পাৰিবানে? উদাহৰণ হৈছে গৰু, ছাগলী, ঘোঁৰা, মহ ইত্যাদি। ঠিক তেনেকৈ যিবোৰ প্ৰাণীয়ে অকল মাংসক খাদ্য হিচাপে গ্ৰহণ কৰে তাকে মাংসভোজী প্ৰাণী বুলি কোৱা হয়। উদাহৰণ হৈছে বাঘ, সিংহ, শিয়াল, ভালুক ইত্যাদি। আৰু বহুতো উদাহৰণ আছে, এবাৰ তোমালোকেও চেষ্টা কৰিবা। সৰ্বভোজী প্ৰাণী, সৰ্ব মানে সকলো আৰু ভোজী মানে ভোজন। যিবোৰ প্ৰাণীয়ে সকলো ধৰণৰ খাদ্য যেনে উদ্ভিদজাত প্ৰাণীজাতক আহাৰ হিচাপে গ্ৰহণ কৰে তাকেই সৰ্বভোজী প্ৰাণী বোলে। একেবাৰে সহজ উদাহৰণটোৱে হ'লো আমি মানুহে সকলো ধৰণৰ খাদ্য খাওঁ। আশা ৰাখিলোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ক্লাছটো কৰি নিশ্চয় ভাল পালা। ধন্যবাদ।